ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসটো মাজবাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আমি পালন কৰি আহিছোঁ আড়ম্বৰপূৰ্ণভাৱে। আৰু এইবাৰো জুবিন গাৰ্গৰ মৃত্যুত আমি শোকাভিভূত হোৱাৰ বাবে কিছু অনুষ্টুপীয়াকৈ পালন কৰিছোঁ যদিও আমি ভালকৈ পালন কৰাৰ চেষ্টা কৰিছোঁ। আৰু ইয়াত আমাক সহযোগ কৰিছে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ মাজবাট শাখাৰ সদস্যসকলে। গতিকে আমি যুটীয়াভাৱে আমাৰ মাজবাট মহাবিদ্যালয়ৰ অডিটৰিয়ামত অতি সুন্দৰভাৱে আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠানটো পালন কৰি আহিছোঁ, যাতে ভূপেন হাজৰিকাৰ গীত চিৰযুগমীয়া হৈ থাকক, চিৰস্মৰণীয় হৈ থাকক। পৰৱৰ্তী উত্তৰ পুৰুষে যাতে ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাব পাৰে, ভূপেন হাজৰিকাক হৃদয়ত ৰাখিব পাৰে, তাৰে আমাৰ এক অন্তৰৰ প্ৰচেষ্টা চলি আছে। আমি বিভিন্ন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ আৰু তেওঁৰ যিবিলাক কাৰ্যৱলী, তেওঁৰ যিখিনি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি যাতে নতুন পুৰুষে ভালকৈ জানিব পাৰে, তেওঁলোকে অনুধাৱন কৰিব পাৰে, তাৰেই এক আন্তৰিক প্ৰচেষ্টা আমাৰ মাজবাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগে কৰি আহিছে আৰু ভৱিষ্যতলৈ কৰি যাব। আমাৰ মাজবাট মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা আছে, অত্যন্ত সুপ্ত প্ৰতিভা, আৰু এই সুপ্ত প্ৰতিভা বিকশিত কৰাত আমাৰ অসমীয়া বিভাগে য'ত পৰণাস্তি চেষ্টা কৰি আছে। আৰু তাৰেই প্ৰতিফলন আমি আজি দেখা পাইছোঁ। আমাৰ আজি মঞ্চত ভূপেন হাজৰিকাৰ নৃত্য পৰিৱেশন কৰিছে, আমাৰ প্ৰাক্তন ছাত্ৰই সুন্দৰভাৱে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰিছে। লগতে প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জুবিন গাৰ্গৰ গীতো পৰিৱেশন কৰা হৈছে। আৰু আমি আটাইবোৰে আমাৰ মঞ্চত থকা আৰু আমাৰ সন্মুখত থকা সকলো ব্যক্তিসকলে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত এই গীতটো আমি পৰিৱেশন কৰিছোঁ। পৰিৱেশন কৰি আজিৰ কাৰ্যসূচী আগুৱাই লৈ যাবৰ চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে পূৰ্বপুৰুষসকলৰ পদাংক অনুকৰণ কৰি আগুৱাই যোৱাটো নিতান্তই প্ৰয়োজন। পূৰ্বজসকলে আমাক যি শিকালে আমি সেইবোৰ শিকাটো অত্যন্ত প্ৰয়োজন। বৰ্তমান পৰিৱেশত যিটো ফেচবুক, হোৱাটছআপ অথবা ইউটিউবে যি বিৰূপ প্ৰভাৱ পেলায়, সেই বিৰূপ প্ৰভাৱৰ পৰা আঁতৰি আহি সৎ পথত যাব লাগে, এজন সুনাগৰিক হ'ব লাগে, দেশৰ প্ৰতি কৰ্তব্যপৰায়ণ হ'ব লাগে, দেশক ভাল পাব লাগে, ভাৰতক ভাল পাব লাগে আৰু অসমক আন্তৰিকতাৰে ভাল পাব লাগে।